শ্বহীদ দিৱস চেণ্ট্ৰেলি আমাৰ পশ্চিম বৰা গাঁৱত মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে শুভাৰম্ভ কৰিছে আৰু সমগ্ৰ অসম জুৰি জিলা সদৰ ক' ডিষ্ট্ৰিক্টবিলাকতো প্ৰায় সকলোতে আমি শ্বহীদ দিৱস পালন কৰাৰ কাৰণে চৰকাৰে নিৰ্দেশ দিছে। সেই অনুসৰি আমি বিজনীত প্ৰায় 4,000ৰো অধিক ছাত্ৰ ছাত্ৰী আৰু ৰাইজ আহি সমবেত হৈছে, সুন্দৰকৈ শ্বহীদসকলক শ্ৰদ্ধা জ্ঞাপন কৰিছে। লগতে শ্বহীদ প্ৰণামোৎসৱক এই সংগীতটি পৰিৱেশন কৰিলে। অসম চৰকাৰৰ উদ্দেশ্য হৈছে যে অসম আন্দোলনৰ যিটো 800গৰাকী শ্বহীদক সম্পূৰ্ণ ৰাজ্যিকভাৱে স্বীকৃতি দিয়াৰ ব্যৱস্থা কৰিছে আৰু এটা মোক গম পাইছে যে বৰা গাঁৱত এখন শ্বহীদ স্মাৰক পাৰ্ক সুন্দৰকৈ আটক-ধুনীয়াকৈ সাজি উলিয়াইছে, আজিৰ পৰা ৰাইজৰ কাৰণে মুকলি কৰিছে। নিশ্চয় এই অসম আন্দোলনৰ সকলোখিনি বস্তু ভৱিষ্যত প্ৰজন্মই তাতে দেখা পাব আৰু আমি দৃষ্টিগোচৰ পাতিছোঁ এইটো কাৰণে যে নতুন প্ৰজন্মই অসম আন্দোলনৰ বিষয়ে অৱগত হওক আৰু যিসকল আমাৰ শ্বহীদৰ পৰিয়াল তেখেতসকলক সন্মান প্ৰদৰ্শন কৰা হৈছে আৰু যিসকল নিৰ্যাতিত হৈছিল তেওঁলোকক আমি সন্মান প্ৰদৰ্শন কৰিছোঁ চৰকাৰীভাৱে। গতিকে আমাৰ চৰকাৰে যিখিনি নিৰ্দেশ দিছে সেইখিনি নিৰ্দেশ সকলোখিনি আমি সুকলমে আমি চিৰাং জিলাত আমি বিজনী মহকুমাত পাতি আমি সক্ষম হৈছোঁ।